হৰে কৃষ্ণ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভাবিছে মই কিয় হৰে কৃষ্ণ কৈছোঁ কাৰণ মই আজি আহিলোঁ উত্তৰ গুৱাহাটীত থকা হৰে কৃষ্ণ মন্দিৰত দৰ্শন কৰিবৰ কাৰণে কাৰণ আজি মহাগীতা জয়ন্তী তিথি চলি আছে আৰু আজি দ্বাদশী তিথিও হয় কালি আছিল বৈকুণ্ঠ একাদশী পালন কৰি আজি দ্বাদশী তিথিৰ দিনাখন গীতা জয়ন্তীৰ দিনা আহিলোঁ ঈশ্বৰৰ ওচৰত দৰ্শন কৰিবৰ কাৰণে শুভ দিনত তো এনেকৈ ভিতৰত আহি আমি তলৰ পৰা প্ৰসাদৰ কাৰণে চাউল চেনি গাখীৰ আনি ইয়াতে দিলোঁ দি সেৱা ল'লোঁ দান পাত্ৰত দান দিলোঁ দি কিনে ঈশ্বৰৰ চাৰো চাইডে দিনপাক প্ৰদক্ষেপ কৰিলোঁ কৰি সেৱা কৰিলোঁ কৰি অকণমান টাইম বহি প্ৰাৰ্থনা কৰিলোঁ আজি যিহে গীতা জয়ন্তী ইয়াতে গীতা পাঠ চলি থাকিব দিনটো তো অকণমান ঘূৰি পাকি চালোঁ এইবোৰ বহুত ভাল লাগিল দৃশ্যবোৰ চাই পিনে আকৌ বাহিৰলৈ ওলাই আহিলোঁ আহি বাহিৰত এটা ৰুমত তলৰ ফালে ইমান ডাঙৰ এটা ৰুমত দেখিছে দুনিয়াৰ ফুল ভৰ্তি হৈ আছে নাৰ্জী ফুলবিলাক এইবোৰ ফুল চিঙি সৰু সৰুকৈ ওলাব লাগিব চব ঠাৰিবিলাক চিঙি এই ফুলবোৰ বাকেটত জমা কৰি আছে এই ফুলবোৰৰ প্ৰয়োজন ক'ত হৈ আছে আপোনালোকক দেখাওঁ আহক এয়া দেখিছে বাহিৰত ইয়াতে আজি শ্ৰীকৃষ্ণৰ অস্তুত শতনাম জপ চলি আছে আৰু সেইবাবে এই ফুলবোৰৰ প্ৰয়োজন হৈ আছে এয়া দেখিছে লাইন লাইনকৈ ঘৰত নাৰিকল থৈ দিছে ইয়াতে টুকুৰিবিলাকত ফুল থৈ দিছে সকলোৱে ইয়াতে আহি অস্তুত শতনাম জপ কৰি আছে আৰু সেইবাবে ফুলবিলাকৰ প্ৰয়োজন হৈ আছে এই ফুলবিলাক চিঙি জমা কৰি অকণ ল'ৰা ছোৱালীবিলাকে আনি দি আছে মই ইয়াতে অকণমান টাইম জব কৰিলোঁ কৰি কিনে আহি 3-4বাৰ ৰিপিট কৰিলোঁ অস্তুত শতনাম তাৰপিছত প্ৰসাদ গ্ৰহণ কৰিলোঁ গ্ৰহণ কৰি আকৌ ঘূৰি আহিলোঁ ফুল ছিঙিবৰ বাবে ইয়াতে আকৌ আধা ঘণ্টামান মই ফুল ছিঙিলোঁ সকলোৰে লগত বহুতেই ভাল লাগিল এইবোৰ দেখিছে সকলোৱে মিলি ফুল ছিঙি আছে এই ফুলবোৰৰ আজি ৰাতিলৈকে প্ৰয়োজন হ'ব কাৰণ এটা বজাত প্ৰথম ভাগ শেষ হ'ব শেষ হোৱাৰ পিছত আকৌ 4টাৰ পৰা আৰম্ভ হ'ব এই অনুষ্ঠান আকৌ ফুলৰ প্ৰয়োজন হ'ব সেইবাবে সকলোৱে ইয়াতে ব্যস্ত হৈ আছে ফুল ছিঙাত তো মই অকণমান ছিঙিলোঁ ঈশ্বৰৰ সেৱাৰ কাৰণে সেৱা কৰিলোঁ অলপ বহুত ভাল লাগিল ভগৱানৰ সেৱা কৰিব পাৰিলে সকলোৰে ভাল লাগে তো মই অকণমান ফুল ছিঙি তাৰপিছত আকৌ ওলাই আহি বাহিৰত অকণমান ঘূৰা পকা কৰিলোঁ জেগাবিলাক চালোঁ বহুতে ভাল লাগিলে ইয়াতে আহিলে আপোনাৰ এক্সট্ৰাকৈ কোনো টকা পইচা খৰচা দৰকাৰ নাই যেনেকৈ আমাৰ কিছুমান অসমীয়া মন্দিৰবিলাকত গ'লে চাব ফুলৰ পৰা আদি কৰি সকলো বস্তু কিনি লৈ যাব লাগে ইয়াতে সেইবোৰ প্ৰয়োজন নাই ইয়াতে দেখিছে মন্দিৰৰ ফালৰ পৰা এইবিলাক যোগান ধৰিছে ধূপ ধূনাৰো ইয়াতে দৰকাৰ নাই বাছ আহি আপুনি আশীৰ্বাদ লওক সেৱা কৰক এয়া দেখিছে তলত জোতা ৰখা কি ধুনীয়া জেগা ইয়াতে কোনো ভাড়া দিব নালাগে এটকাও নিজৰ ইচ্ছামতে জোতা চেণ্ডেল থৈ আহক লৈ যাওক একো নকয় আৰু কোনো বস্তু ইয়াত হেৰুৱাৰ দৰকাৰ নাই নেহেৰায়ো লাষ্ট টাইম আহিলোঁ আকৌ এবাৰ দৰ্শন কৰিবৰ কাৰণে দৰ্শন কৰি সেৱা কৰি বিদায় মাগিলোঁ ঈশ্বৰৰ ওচৰত আশীৰ্বাদ ল'লোঁ এতিয়া 1 বাজিলে তো প্ৰথম অধ্যয়ন শেষ হ'ল গীতা জয়ন্তীৰ গীতা পাঠ এতিয়া মহাপ্ৰসাদ দিয়াৰ টাইম হৈছে সেইকাৰণে এলাউন্স কৰি আছে সকলোৱে যাতে মহাপ্ৰসাদ গ্ৰহণ কৰি যায় সেইবাবে অকণমান টাইম ৰ'লোঁ ৰৈ আকৌ মহাপ্ৰসাদ গ্ৰহণ কৰিব আহিলোঁ মহাপ্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে লাইন ধৰিছে এনেকৈ লাইন ধৰি প্ৰসাদ লৈ গ্ৰহণ কৰিলোঁ কৰি মেলি বহুতে ভাল লাগিল সকলোৱে মিলি এনেকৈ আপোনালোকেও আহিব চাব কেনেকুৱা লাগে মন বহুত পবিত্ৰ লাগিব আহিলে আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে ক'ব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এইটো মোৰ ল'ৰাটো আমি এতিয়া যাওঁগৈ গাড়ী ষ্টাৰ্ট কৰোঁ বাই বাই ভালে থাকক সকলোৱেও থেংক ইউ এইখিনি চাইছে এইখিনি হ'ল প্ৰসাদ মহাপ্ৰসাদ ল'লোঁ ঘৰত সকলোকে দিম